হেল্ল' ফ্ৰেণ্ডছ, মই জিয়াবিদিন। ফ্ৰেণ্ডছ, এটা ভিডিঅ' বনাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়, যথেষ্ট কষ্ট কৰিব লগা হয়। সেয়েহে আপোনাৰ পৰা এটা লাইক নিশ্চয় আশা কৰিব পাৰোঁ। চেনেলটিত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। য'ত পৰিশ্ৰম নাই তাত সফলতাও নাই। শেষবাৰৰ বাবে এবাৰ চেষ্টা কৰি চোৱা। এই প্ৰচেষ্টাৰ জৰিয়তে হেজাৰজনে সফলতাৰে জিলিকি উঠিছে। আনক সন্মান কৰা মানে নিজে সন্মানিত হোৱা। সৎ লোকে সকলোকে সৎ বুলি ভাবে আৰু অসৎ লোকে সকলোকে অসৎ বুলিয়ে ভাবে। সৎ আৰু অসৎ নিজৰ পৰাই জুখিব পাৰি। ধৈৰ্য ধৰা লোকৰ বাবে এদিন ভাল সময় আহিবই। সমস্যালৈ পলাই ফুৰাতকৈ সমস্যাৰ সৈতে মোকাবিলা কৰা উচিত। যিজনে কয় মোৰ হাতত সময় নাই, তেওঁৰ দৰে এলেহুৱা মানুহ পৃথিৱীত নাই। জীৱন এটা অংকৰ দৰে। আশাবোৰ যোগ কৰা, হতাশাবোৰ বিয়োগ কৰা, আনন্দবোৰ গুণ অৰ্থাৎ পূৰণ কৰা, দুখবোৰ ভাগ কৰা আৰু সমীকৰণ দি জীৱনৰ মান নিৰূপণ কৰা। আমি ব্যৰ্থতা তেতিয়ালৈ মানি ল'ব নোৱাৰোঁ যেতিয়ালৈ চেষ্টা কৰি চোৱা নহয়। কোনোবাই যদি তোমাক সন্দেহ কৰে তাত দুখ কৰিব লগা একো নাই, কাৰণ শিলক মানুহে সন্দেহ নকৰে, সন্দেহ কৰে হীৰাৰ টুকুৰাকহে। শত্ৰুক সদায় বন্ধুৰ দৰে ব্যৱহাৰ কৰিবা। দেখিবা শত্ৰু এদিন বন্ধুত পৰিণত হৈছে। কঠিন ও দীঘলীয়া কামৰ বাবে সদায় এলেহুৱা মানুহ নিৰ্বাচিত কৰিবা। দেখিবা কষ্টৰ ভয়ত কামটো সহজ ও চুটি কৰি আনিছে। জীৱন মানে সংগ্ৰাম। এই সংগ্ৰাম তেওঁই টিকি থাকিব পাৰে যাৰ নিজৰ প্ৰতি থাকে গভীৰ বিশ্বাস। ভালপোৱা আৰু সন্মান বাটত বুটলি নতুবা বজাৰত কিনিবলৈ পোৱা নাযায়, সেৱাৰ মাধ্যমেৰে অৰ্জন কৰিব লাগে। জীৱনৰ কঠিন বাধাবোৰ তোমাক ধ্বংস কৰিবলৈ নাহে, বৰং আহে তোমাৰ মাজত লুকাই থকা অমৃত শক্তি সম্ভাৱনাৰ অনুসন্ধান কৰিবলৈহে। বাধাসমূহক দেখুৱাই দিব লাগে তুমি কিমান কঠিন। মমৰ দৰে হৃদয় থাকিলে সকলোৱে জ্বলাবলৈ চেষ্টা কৰিব, কিন্তু বৃক্ষৰ দৰে হৃদয় হ'লে সকলোৱে ছাঁ পাব। পৃথিৱীত সকলো ধৰণৰ অপৰাধৰ বিচাৰ হয়, কিন্তু একমাত্ৰ মন ভঙাৰ অপৰাধৰ বিচাৰ নহয়, কাৰণ ই ইমান ডাঙৰ অপৰাধ যে মানুহৰ হাতত বিচাৰ কৰাৰ কোনো ক্ষমতা নাই।